খুব সোনকালে আপুনি যেতিয়া প্ৰাদেশিকৰণ শেহতীয়া কৰিলে আৰু আগৰ প্ৰাদেশিকৰণৰ যিখিনি টিউটৰ সেই টিউটৰখনৰ 5 বছৰে আপুনি এটা হেৰি দিছে চব এই বছৰ প্ৰাদেশিকীকৰণখিনি সিদিনা আমি কেইদিনমান আগত যিটো কৰিলোঁ এইখিনি উচ্চতৰ মাধ্যমিক বিদ্যালয় 88খন উচ্চতৰ মাধ্যমিক বিদ্যালয় এতিয়া তেওঁলোক কাৰিকৰী কাৰণত মানে কিছুদিন ৰখিব লগা হৈছে টিউটৰখিনিতো আপুনি ডিএড কৰিব লাগে 550 এটা দিছে এতিয়া ইমানখিনি টিউটৰে ডিএড ল'বৰ কাৰণে ইনষ্টিটিউশ্যনখিনি মিলাই দিলে কিবা আমি সেইকাৰণে ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ যে আমাক অনলাইন যোগে আমাৰ যি কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় আছে সিদিনাখন ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া আহোঁতেও তেখেতক আমি অনুৰোধ জনাইছোঁ যে আমাক অনুমতি দিব লাগে যিখিনি আমাৰ আনট্ৰেইন টিচাৰ আছে তেওঁলোকে যাতে অনলাইন BEd কোৰ্চটো কৰিবলৈ সুযোগ পায় আৰু মই ভাবোঁ যে খুব ইতিবাচক উত্তৰ এটা আমি খুব কম সময়ৰ ভিতৰত পাম খুব সোনকালে